হেল্ল' ভিউয়াৰ্ছ, যোৱা 31 অক্টোবৰত অসমত সম্পন্ন হৈ যোৱা অসম টেটৰ উচ্চ প্ৰাথমিকৰ ইংৰাজী প্ৰশ্নকেইটাৰ উত্তৰ সম্পৰ্কে আমি ভিডিঅ'টোত আলোচনা কৰিম। আমি গোটেইকেইটা প্ৰশ্ন সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। আমি মাত্ৰ কেইটামান প্ৰশ্নহে সংগ্ৰহ কৰিছোঁ। সেইকেইটাৰ উত্তৰ আমি আপোনালোকক আগবঢ়াম। আমাৰ উত্তৰসমূহত যদি কিবা আপুনি ত্ৰুটি পায় আমাক সেয়া কমেণ্ট কৰি শুধৰাই দিব। যে নহওক, আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ। Mary will be here when she does her work. So option সমূহ এনেধৰণৰ: finishes, finished, did finish, finish. ইয়াৰ কোনটো সঠিক উত্তৰ হ'ব? এইটো সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন এ, finishes. নেক্সট কুৱেশ্যন চাওক। ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ৰেফাৰ্ছ টু অপশ্যন সমূহ এনেধৰণৰ: ৰাইটিং, টিচিং ৱৰ্ডছ এণ্ড মিনিং, ছিং, অবজাৰ্ভিং এণ্ড ছিং। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আপোনাৰ অপশ্যন বি, টিচিং ৱৰ্ডছ এণ্ড মিনিং। কুৱেশ্যন নাম্বাৰ 3, জাভেদ ডেছ বিফৰ নাছিৰ কেম হিয়াৰ। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব আপোনাৰ অপশ্যন বি, হেড গান। কুৱেশ্যন নাম্বাৰ 4, ইফ আই ডেছ ইউ আই উড নট ডু ডেট। অপশ্যনসমূহ উইৰ নট, ৱেৰ, এ নট, আৰ নট। এইটোৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন বি, ৱেৰ। Question number 5, the Ganga flows down the Himalayas. অপশ্যন সমূহ এনেধৰণৰ আছিল। ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ, যেহেতু দুটাই আপোনাৰ নিৰ্দিষ্টকৈ বুজাব লাগিব, গতিকে ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন এ। Question number 6, deep processing means working with information at a high cognitive level, socializing carefully, writing and observing, serving with process. ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, working with information at a high cognitive level. Question number 7, listening and reading are dash skills: receptive, conductive, demanding, technical. Correct option হ'ব receptive. Question number 8, I have not seen him since. I have not seen him since Monday. এইটো সঠিক উত্তৰ হ'ব অপশ্যন ডি, এডভাৰ্ব প্ৰিপজিশ্যন। 2 দিনতে আমাৰ চেনেলত CTET ডিচেম্বৰ 2021 ক্লাছসমূহ পাব। আমি চিলেবাছ ৱাইজ ক্লাছসমূহ আপোনালোকলৈ আগবঢ়াম, গতিকে আমাৰ চেনেলটো আপোনালোকে নিয়মিত চাই থাকিব যদি আপুনি CTET এপিয়াৰ হ'ব বিচাৰিছে। নেক্সট কুৱেশ্যন, অইল ইজ ফেটি ছাবষ্টেন্স, অইল ইউৰ অন মেচিন। হুইচ ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব সেইটো আমি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগে। এইটো কাৰেক্ট অপশ্যন হ'ব আপোনাৰ অপশ্যন এ, নাউন ভাৰ্ব। কুৱেশ্যন নাম্বাৰ 10, ডেছ ইউ হেভ ডান ৱেল, ব্ৰেভো, শ্ব', হাউ, নো। অপশ্যন এ ইজ কাৰেক্ট, ব্ৰেভো। কুৱেশ্যন নাম্বাৰ 11, ডেছ মোৰ ডেছ মেৰিয়াৰ। এনেকুৱা এটা প্ৰশ্ন স্পেচিয়েল টেটতো আহিছিল। অপশ্যনসমূহ এনেধৰণৰ আছে। ইয়াৰ সঠিক উত্তৰ কোনটো হ'ব? সেইটো হ'ব আপোনাৰ অপশ্যন ডি। কুৱেশ্যন নাম্বাৰ 12, মাদাৰ লুকড আফটাৰ হাৰ চাইল্ড। অপশ্যনসমূহ এনেধৰণৰ আছিল। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, টেক কেয়াৰ অফ। কুৱেশ্যন নাম্বাৰ 13, এ এণ্ড ডেছ কোৱালিফাইজ এনিথিং এক্সেপ্ট এ নাউন অৰ এ প্ৰনাউন। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি, এডভাৰ্ব। কুৱেশ্যন নাম্বাৰ 14, either he is mad or he thinks madness. অপশ্যনসমূহ কম্পাউণ্ড, চিম্পল, কমপ্লেক্স, নেগেটিভ। মানে কেনেকুৱা ধৰণৰ চেণ্টেন্স সেইটো আমি ক'ব লাগে। ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ, এইটো এটা কম্পাউণ্ড চেণ্টেন্স। কুৱেশ্যন নাম্বাৰ 15, ডেছ নিউটন কেনট বি মিল্টন। কেনট বি ডেছ মিল্টন। এইটো সঠিক উত্তৰ হ'ব অপশ্যন এ এণ্ড ডি। Question number 16, dash we leave the house then it began to rain. Option সমূহ এনেধৰণৰ: as, no sooner, when, whenever. এইটো হ'ব আপোনাৰ এইটো no sooner did আছিল অপশ্যনটোত, গতিকে অপশ্যন চি হ'ব কাৰেক্ট, no sooner did. Question number 17, ring the bell. অপশ্যনসমূহ the bell rang loudly, ring the bell, ring in the bell, it is the bell ring. এইটো কারেক্ট অপশ্যন হ'ব অপশ্যন এ, the bell rang loudly. Question number 18 লাগবারো, he has dash many hardships: go through, gone through, be through,
গোয়িং থ্ৰু ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি গান থ্ৰু আমি এইকেইটা প্ৰশ্ন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলোঁ ইয়াৰ উপৰিও যদি আৰু আপোনাৰ কিছু প্ৰশ্ন মনত আছে আমাক কমেণ্ট ছেকশ্যনত জনাব আমি যথাসম্ভৱ উত্তৰসমূহ দিয়াৰ কাৰণে চেষ্টা কৰিম আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ